हाग्रामा महिलारि दैदेननाय BPF दोलोआ बिसायख'थि समाव जेरै खोथा होनाय एरै फारि फारि खामानि मावनायखौ नुनो मोन्दों। गोबां गोरिब दुखिया नखरफोरा राङारि जेंनाजों गोबां मोजां फरायसाफ्रा उनफिनना थानो गोनां जादोंमोन। नाथाय फरायनाय बिथिङाव बिटिसिनि सिब हाग्रामा महिलारिया लाइमोनफोरखौ गोजौ फारसे जौगाहोनानै इयुनखौ गोजों खालामनायनि थांखिजों IIT, NEET, JEE आनजादाव उथ्रिसार जानाय लाइमोनफोरनो 5 लाख रांनि अनसुंथाइ होनायखौ नुनो मोन्दों। थारैनो बिसायख'थियाव देरहासार जानानै 1 बोसोर जास्लाबैयावनो आथिखालाव हाग्रामा महिलारिनि दैदेननाय BPF दोलोआ गोबां सुबुं अनसायनाय खामानि मावनायखौ नुनो मोन्दों। बेबादिनो सोलोंथाइ बिथिंखौ नोजोर होनानै वेस्ट बेंगलनि खड़गपुरनि IIT फरायसालियाव मुं थिसननो थाखाय JEE आनजादाव उथ्रिसार जानाय थानेश्वर बर'नि नखरनि सुबुंफोरजों हाग्रामा महिलारि दैदेननाय BPF दोलोनि मोनसे हानजाया नुजाथियो। मोदैबारि बियाबनि सिङाव थानाय हिरापारा गामिनि थानेश्वर बर'नो IIT आव मुं थिसननो नोगोद 5 लाख रां बिटिसिनि सिब हाग्रामा महिलारिया मदद होयो। रिनजय बर', कास्टम बसुमतारी, बिक्रम दैमारी आरो माखासे दैदेनगिरि बिथांमोना गथायफैयो थानेश्वर बर'नि नखरनि बिगोमानो नोगोद 5 लाख रांखौ। बे समाव मिरु लाइमोन BPFनि आफादगिरि रिनजय बर'आ खौरां बिजोङाव मा फोरमायखो मिथिना लानि। मोदैबारी समष्टिर अंतर्गत हिरापारा गाँवলৈ आइছোঁ। थानेश्वर बर' नाমৰ এজন ছাত্ৰজন মানে JEE পৰীক্ষা পাছ কৰিছে। তেখেতে ইতিমধ্যে এডমিশ্যন কনফাৰ্ম হৈ গ'ল আৰু তেখেতে ৱেষ্ট বেংগলৰ খড়গপুৰত এডমিশ্যন পোৱা বুলি আমাক পৰিয়ালে জনাইছিল আৰু আৰ্থিকভাৱে দুৰ্বল বুলি আমি গম পালোঁ। তেখেতৰ দেউতাকে এজন গাহৰি বিক্ৰেতা হয়, গাহৰি মাংস কাটি তেওঁ বিক্ৰী কৰে আৰু কথাবিলাক মই চিফ ছাৰক অৱগত কৰাইছিলোঁ তেখেতৰ দৰখাস্ত পোৱাৰ পিছত। আৰু হাগ্ৰামা মহিলাৰী ছাৰে তেখেতে পঢ়া শুনাৰ গোটেই খৰচৰ কাৰণে 5 লাখ টকা আজি তেখেতৰ পৰিয়ালৰ আহি আমি মা দেউতা তেখেত গাৰ্জেনসকলৰ হাতত আমি গোটাই দিছোঁ। আমি আশা কৰিম যে ল'ৰাজন ভালকৈ কোৰ্চটো মানে শেষ কৰিব আৰু তেখেতৰ ভৱিষ্যত জীৱন যাতে উজ্জ্বল এইখিনি কথা আমি কামনা কৰিছোঁ। আৰু হাগ্ৰামা ছাৰে আমাৰ BTC অঞ্চলৰ শিক্ষাৰ্থীসকলৰ কাৰণে খুব গৰীব দুখীয়া দৰিদ্ৰ যিসকলে উচ্চ শিক্ষা মানে গ্ৰহণ কৰিবৰ কাৰণে ইচ্ছুক তেনেকুৱা ল'ৰা ছোৱালীক মানে সহায় কৰি আছে। আপোনালোকে দেখিছে IIT পাছ কৰা, NIT পাছ কৰা তেনেকুৱা ল'ৰা ছোৱালীসকলক বাছনি কৰি পেলাই হাগ্ৰামা ছাৰে পাৰ্টি হিচাপে 5 লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰি আছে। চ' হাগ্ৰামা ছাৰৰ এটা সপোন আছে যে আমাৰ এই অঞ্চলৰ পৰা ল'ৰা ছোৱালী সদূৰ ভৱিষ্যতত তেখেতে উচ্চ শিক্ষা গ্ৰহণ কৰক। তেখেতসকলে শিক্ষা গ্ৰহণ কৰাৰ পিছত মানে ভাল চাকৰি বাকৰি কৰক, আমাৰ এজন মানে সুনাগৰিক হৈ তেওঁলোকে মানে উঠি আহক বা তেখেতসকলৰ পৰিয়াল বা সমাজখন যাতে ভালকৈ মানে ভৱিষ্যত জীৱনলৈ তেওঁলোকে ভালকৈ মানে চোৱা চিতা কৰিব পৰা এজন ব্যক্তি হওক। এনেকুৱা ভাল কথাবিলাক চিন্তা কৰি হাগ্ৰামা ছাৰে শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি মানে গুৰুত্ব দি পেলাই 5 লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰি আছে। চ' আজি আমি 6 নম্বৰ ছাত্ৰ হিচাপে আমি হিৰাপাৰা গাঁৱলৈ আহিছোঁ আৰু থানেশ্বৰ বৰক 5 লাখ টকা ইতিমধ্যে আমি তেখেতসকলৰ গাৰ্জেনৰ হাতত গোটাই দিছোঁ।